হেল্ল' ফ্ৰেণ্ডছ, আছাম হেল্থ ছাপোৰ্ট ইউটিউব চেনেলৰ পৰা আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ কিদৰে ডায়েবেটিক ৰোগীসকলে নিজৰ ভৰিৰ যতন ল'ব লাগে। ডায়েবেটিক ৰোগীসকলে বিশেষভাৱে নিজৰ ভৰিৰ যত্ন লোৱা উচিত। সাৱধানে লোৱা যত্ন আৰু উচিত জোতা চেণ্ডেল ব্যৱহাৰেহে গুৰুতৰ ক্ষতি হোৱাটো ৰোধ কৰিব পাৰি। কুহুমীয়া গৰম পানী আৰু চাবোনেৰে সদায় ভৰি ধুব লাগে আৰু ভৰি দুখন ভালদৰে মচি পেলাব লাগে। মইশ্চাৰাইজিং লোচন লগাই ছালখন আৰ্দ্ৰ কৰি ৰাখিব লাগে। ভৰি দুখনৰ ভাল যত্ন ল'ব লাগে আৰু তেজৰ প্ৰবাহ বঢ়াবৰ বাবে দৈনিক খৰকৈও অতি কমেও প্ৰতিদিনে 15 মিনিট খোজ কাঢ়িব লাগে। প্ৰতিদিনে মোজা সলাব লাগে। মোজা পৰিষ্কাৰ, কোমল হোৱা উচিত আৰু খুব ডাঙৰ বা খুব সৰু হ'ব নালাগে। ভৰি দুখন গৰম বা শুকানকৈ ৰাখিব লাগে। পৰাপক্ষত ঊণৰ বা কপাহী মোজা বা চামৰাৰ জোতা পিন্ধিব লাগে। ঘৰতেই হওক বা বাহিৰত কেতিয়াও খালী ভৰিৰে খোজ কাঢ়িব নালাগে আৰু ভৰিত খাপ খোৱা জোতা আৰু চেণ্ডেল পিন্ধিব লাগে। ডায়েবেটিক ৰোগীসকলৰ ভৰিৰ আৰু ভৰিৰ পতাৰ তেজ চলাচলত অসুবিধা পোৱাৰ সম্ভাৱনা বেছি আৰু সেইবাবে দৈনিক ব্যায়াম কৰা অতি প্ৰয়োজন আৰু ধূমপান কম কৰাৰ দ্বাৰা গুৰুতৰ ক্ষতিসাধন ৰোধ কৰিব পৰা যায়। অৱশ্যে যিসকল ৰোগীৰ হৃদৰোগ আছে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব বাটনটো টিপিবলৈ নাপাহৰিব। থেংক ইউ।